Hey everyone, welcome back to my channel. মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই এটা বহুত ইউজফুল আৰু ইফেক্টিভ ভিডিঅ' লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত দুটা টাইপছৰ থেৰাপি শ্বেয়াৰ কৰিম। প্ৰথম থেৰাপিটো হৈছে হেডেক ৰিলিফ থেৰাপি আৰু ছেকেণ্ডটো হৈছে ফেচ বিউটি থেৰাপি। আৰু হেডেক ৰিলিফ থেৰাপিটো মই নিজে ভাবি পিনি ওলোৱা এটা থেৰাপি হয় আৰু মই নিজৰ লগতে এক্সপেৰিমেণ্ট কৰি চাইছিলোঁ আৰু আপোনালোকে বিলিভ নকৰিব, মই হেডেক ৰিলিফ কমপ্লিটলি মানে মই হেডেক প্ৰব্লেমৰ পৰা ৰিলিফ পাই গৈছোঁ এতিয়া। বেছি দিনৰ কথা নহয়, পৰহি দিনাখন মোৰ বহুত বেছি মাথাৰ বিষ হৈ আছিলে আৰু মাথাৰ বিষত মই মানে উঠিবও পৰা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ নাই এনেকৈতো শুই থাকিলে নহ'ব। তাৰপিছত নিজে ভাবি পিনি এটা থেৰাপি মই নিজে উলিয়ালোঁ আৰু মই সেই থেৰাপিটো নিজৰ লগত যেতিয়া এক্সপেৰিমেণ্ট কৰিলোঁ 5 মিনিটত মই হেডেকৰ পৰা একদম টোটেলি ফ্ৰী, মানে মোৰ মাথা বিষ টোটেলি নাইকিয়া হৈ গ'লগৈ আৰু এতিয়ালৈকে মোৰ মাথা বিষ হোৱা নাইকিয়া। আৰু সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকৰ আগতো মই সেই থেৰাপিটো শ্বেয়াৰ কৰোঁ বুলি আৰু কাৰোবাৰ যদি বহুত বেছি মাথা বিষৰ প্ৰব্লেম আছে তেওঁলোকে এই থেৰাপিটো নিশ্চয় ট্ৰাই কৰি চাব। তেন্তে ব'লক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ হেডেক ৰিলিফৰ থেৰাপিটো মই দি লওঁ। প্ৰথমতে হাত দুখন এনেকৈ ক্ৰছ কৰি ল'ব, আঙুলিকেইটা এনেকৈ ক্ৰছ কৰি এইটো আঙুলি এনেকৈ উলিয়াই ল'ব। দেখিছে মই কেনেকৈ লৈছোঁ, এনেকৈ উলিয়াই লৈ পেলাই এই বুঢ়া আঙুলিটো দি পেলাই এই পৰ্চনটোত এনেকৈ টাচ কৰিব। এই পৰ্চনটোত টাচ কৰি পিনি আঙুলিটো এনেকৈ হৈ আছে। পিছত আপোনালোকে ওপৰলৈ লাহেকৈ চকুটো বন্ধ কৰি লাহেকৈ ওপৰলৈ নি ইমানখিনিলৈ নি পিছত তললৈ লাহেকৈ লৈ আহিব লাগে। মই যেনেদৰে কৰিছোঁ ঠিক তেনেদৰে এইটো আপোনালোকে হয় 3 টাইম কৰিব পাৰে, নহ'লে 5 টাইম। এইটো হৈ গ'ল। তাৰপিছত এনেকৈ ৰাখি পিনি এই বুঢ়া আঙুলিটো দি এই পৰ্চনটোত টাচ কৰিব লাগিব। কিন্তু এটা কথা, এই জেগাখিনিত আপোনালোকে বেছি ফ'ৰ্চত মানে বেছি জোৰছে এনেকৈ ফ'ৰ্চ নকৰিব, নহ'লে আপোনালোকৰ ব্ৰেইনৰ যিবোৰ শিৰা থাকে সেই শিৰাবিলাকত বহুত বেছি অসুবিধা কৰিব পিছত গৈ। সেইকাৰণে লাহেকৈ মানে এটা জোখৰ মতে আপোনালোকৰ কমফৰ্টেবলত আপোনালোকে এইটো প্ৰেছ কৰিব লাগিব মাথাটোত। এনেকৈ ল'লে, লৈ পিনি এনেকৈ ঘূৰাব লাগিব 5 টাইমছ। 5 টাইমছ এফালে ঘূৰালে দেন আপোনালোকে ৰিভাৰ্ছ ছাইডত আকৌ 5 টাইমছ। দেখিছে মই কেনেকৈ কৰিছোঁ, ৰিভাৰ্ছ ছাইডত 5 টাইমছ। এইটো হ'ল। তাৰপিছত আপোনালোকে লাহেকৈ এনেকৈ তললৈ এনেকৈ লৈ আহিব লাগিব। দেন এই জেগাখিনি দেখিছে নহয়, আমাৰ এই পৰ্চনটোৰ হাতৰ আমি এনেকৈ লৈ এইখিনি জেগাত এনেকৈ অলপমান প্ৰেছ কৰি পেলাই লাহেকৈ প্ৰেছ কৰি পিনি এনেকৈ ঘূৰাব লাগিব। এইটো 5 টাইমছ এনেকৈ ঘূৰাব আৰু ৰিভাৰ্ছ ছাইডত 5 টাইমছ। দেন এইখিনি জেগা দি পেলাই আকৌ এনেকৈ লাহেকৈ প্ৰেছ কৰিব। এইখিনি জেগাত, এইখিনি জেগাত, এইখিনি জেগাত এনেকৈ বেক ছাইডলৈকে এনেকৈ প্ৰেছ কৰি কৰি যাব লাগে। এইটো আপোনালোকৰ কথা, আপোনালোকে কিমান টাইমছ কৰিব পাৰে।
আপোনালোকে 5 টাইমছো কৰিব পাৰে 10 টাইমছো কৰিব পাৰে সেইটো আপোনালোকৰ লগত কথা বুজি পালে মই কেনেকৈ কৰিলোঁ তো এটোৱে আছিলে হেডেক ৰিলিফৰ থেৰাপিটো এই হেডেক ৰিলিফৰ থেৰাপিটো যে দেখালোঁ এই থেৰাপিটো আপোনালোকে যেতিয়া ফ্ৰী টাইম যেতিয়া পায় তেতিয়া আপোনালোকে কৰিব পাৰে আৰু যদি কাৰোবাৰ যদি মৰ্ণিং এক্সাৰচাইজ কৰাৰ ৰুটিন আছে বা ইভিনিঙো কৰে তেওঁলোকে এইটো থেৰাপি কৰিব পাৰে আপোনালোকক মই গেৰাণ্টি দি কৈছোঁ আপোনালোকৰ হেডেক প্ৰব্লেম একেবাৰে নাইকিয়া হৈ যাব আৰু এতিয়া মোৰ ভিডিঅ'টো যদি কোনোবা যোনে চাই আছে তেওঁলোকৰ যদি হেডেক ইতিমধ্যে হৈ আছে জাষ্ট কথা এটা কৈছোঁ তেওঁলোকৰ যদি হেডেক এতিয়া হৈ আছে দেন এই থেৰাপিটো আপোনালোকে ৰিচেণ্ট ট্ৰাই কৰক নিজৰ লগত এক্সপেৰিমেণ্ট কৰক আপোনালোকে চাব 5 to 10 মিনিটছত আপোনালোকে ৰিলিফ পাব তেন্তে বলক এতিয়া মই আপোনালোকৰ আগত ফেচ বিউটি থেৰাপিটো দেখাওঁ চ' ফেচ বিউটি থেৰাপিটো এইটো এটা জাপানিজ থেৰাপি হয় আৰু এই থেৰাপিটোত আপোনালোকৰ মুখৰ আপোনালোকে স্লেপ কৰিব লাগিব নট লাইক ডেট এনেকৈ নহয় অনলি এইখিনি পৰ্চন দি পেলাই আঙুলিৰ এইখিনি পৰ্চন দি পেলাই আপোনালোকে মুখত ডেপ কৰিব লাগিব চ' কেনেকৈ কৰিব লাগিব মই আপোনালোকক দেখাই আছোঁ আৰু এইটো থেৰাপি কৰিলে আপোনালোকৰ কি লাভ হ'ব মই সেইটো আপোনালোকক ভিডিঅ'টোৰ শেষৰ ফালে ক'ম তো ফাৰ্ষ্টত আপোনালোকে হাতখন এনেকৈ ল'ব ফাৰ্ষ্টত এনেকৈ ডেপ কৰিব লাগিব গোটেই মুখখনত মই যেনেদৰে কৰিছোঁ ঠিক তেনেদৰে এইটো আপোনালোকে 1 মিনিটমান কৰিলে হৈ যাব চ' এনেকৈ স্লেপ মানে ধৰি লওক থেৰাপিটো কৰিলোঁ চৰি দেন নেক্সট কৰিম এনেকৈ একদম লাষ্টত এনেকৈ স্পিটত এনেকৈ কৰিব লাগিব মুখত স্লেপ কৰিব লাগিব মানে yes done so আপোনালোকক যে মই এতিয়া দেখালোঁ ফেচ বিউটি যোনটো থেৰাপি অৰ স্লেপ থেৰাপি বুলি কয় এইটো তো এইটো থেৰাপি কৰিলে আমাৰ কি লাভ হয় চ' মই এইটো কওঁ আপোনালোকৰ আগত প্ৰথম কথাটো আমাৰ মুখৰ ব্লাড চাৰ্কুলেশ্যনটো বহুত বেছি ভাল হয় আৰু ছেকেণ্ডত আমাৰ ধৰি লওক কাৰোবাৰ বেছিভাগ ছোৱালীৰ আজিকালি পিম্পলছৰ প্ৰব্লেম আছে ব্লেক স্পটছৰ প্ৰব্লেম আছে সেইবিলাকৰ পৰা আপোনালোকে ৰিলিফ পাব এই থেৰাপিটো কৰিলে আৰু কাৰোবাৰ 30 এজৰ পিছত মিনছ মানে উইমেনছৰ 30 এজৰ পিছত 30 এজৰ পিছত ৰিংকলছ পৰে তো এই থেৰাপিটো কৰিলে আপোনালোকৰ মুখত সোনকালে ৰিংকলছ নপৰিব মানে ৰিংকলছ পৰে মানে অল্ড এজততো অবভিয়াছলি ৰিংকলছ পৰিবই মুখত কিন্তু কিছুমানৰ হয়তো 30 এজৰ পিছতে বা 30 এজৰ আগতে ৰিংকলছ পৰে মই দেখিছোঁ তেনেকুৱা বহুত উইমেনছক চ' সেইকাৰণে কৈছোঁ আপোনালোকে এই থেৰাপিটো নিশ্চয় এক্সপেৰিমেণ্ট কৰক নিজৰ লগত চ' আপোনালোকে ডেফিনেটলি ভাল ৰিজাল্ট পাব আজি আপোনালোকক যি দুটা মই থেৰাপি দিলোঁ আপোনালোকে নাভাবিব যে এই থেৰাপিটো মানে ট্ৰাষ্টফুল নহয় এই থেৰাপিটো কৰিলে আমাৰ কোনো লাভ নহ'ব তেনেকুৱা কোনো কথা নহয় আপোনালোকে মোৰ ওপৰত বিশ্বাস কৰিব পাৰে আপোনালোকে এই থেৰাপিটো নিশ্চয় নিজৰ লগত এক্সপেৰিমেণ্ট কৰি চাব মই ডেফিনেটলি কৈছোঁ 110% কৈছোঁ আপোনালোকে ডেফিনেটলি ৰিজাল্ট পাব 110% ৰিজাল্ট পাব চ' সেইকাৰণে আপোনালোকে এইটো ট্ৰাই কৰি চাব ঘৰত আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে
তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কোনোবা যদি মোৰ চেনেলত নতুন হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো তেতিয়াহ'লে আজিলৈ বাই বাই আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম বাই বাই